কথা ধন্যবাদ ভাইটি আমাৰ অসমীয়া চহা জীৱনৰ আমি দৈনন্দিন যিসকল অসমীয়া মানুহে অঞ্চলৰ প্ৰতি অঞ্চলৰ অসমীয়া মানুহে আমাৰ অসমীয়া গাঁও চহা জীৱনত দা কোৰ কটাৰীৰ লগতেই ব্যস্ত কোৰখন নহ'লে নহ'ব দাখন নহ'লে নহ'ব নিশ্চয় নহয় জানো কটাৰীখন নহ'লে নহ'ব বা খৰি ফালিবৰ কাৰণে কোঠাখন নহ'লে নহ'ব সেইটো এটা আমাৰ অসমীয়া এটা ডাঙৰ এতিয়াও মানে সংস্কৃতি বুলি ক'ব লাগে নতুন প্ৰজন্মই এখন কোৰ যদি হালিবলৈ দিয়া হয় তেওঁ নালটো কিমান দীঘল কৰিব তাত এটা হিচাপ আছে সেই হিচাপটো যদি আমাৰ নতুন প্ৰজন্মই জানে ধুনীয়াকৈ হিচাপ কৰিব হালিব পাৰি হিচাপটো হৈছে 3 হাত 3 মুঠন কোৰৰ নাল তাৰ আধাৰ কোঠাৰ নাল তাৰ আধাৰ দাহৰ নাল তাৰ আধাৰ কটাৰী নাল তোমালোকে প্ৰমাণ কৰি চাবা আকৌ কৈছোঁ কোৰৰ নালটো হিচাপ হৈছে 3 হাত 3 মুঠন কোৰৰ নাল তাৰ আধাৰ কোঠাৰ নাল তাৰ আধাৰ দাহৰ নাল তাৰ আধাৰ কটাৰী নাল এইটো এটা সুন্দৰ হিচাপ এটা সুন্দৰ প্ৰবচন আছে সেই প্ৰবচনটো মই গাই শুনাইছোঁ বাৰী নষ্ট হয় মাজে দিলে বাট তিৰি নষ্ট হয় ঘনাই বেহালে হাত পুত্ৰ নষ্ট হয় নুশুনিলে বাপে বস্ত্ৰ নষ্ট হয় নিতে ল'লে জাপে জীয়ৰী ছোৱালী নষ্ট হয় যদি লোকৰ ঘৰত শুৱে পুৰা মাছ নষ্ট কৰে দপদপীয়া জুয়ে